নমস্কাৰ বন্ধু বান্ধৱীসকল, এয়া দেখিছেনে ল'ৰাটোক কিবা নিয়ম কৰিব ওলাইছে। যিহেতু এওঁলোক মাৰাঠী সম্প্ৰদায়ৰ মহাৰাষ্ট্ৰৰ মানুহ হয়। আমাৰ ৰুমৰ সন্মুখতে থাকে। ইহঁতে মানে মকৰ সংক্ৰান্তিৰ দ্বিতীয় দিনা এনেকৈ সৰু ল'ৰা ছোৱালী থাকিলে মানে এনেকৈ গা ধোৱা বুলি কয় আৰু, কিন্তু পানীৰে নহয় বাৰু। তাৰপিছত এয়া বিস্কুট, মুড়ি, বগৰী, চকলেট, পইচাৰ সোণ ৰূপ এনেকুৱাৰে মানে 5জনী তিৰোতা বা 7জনী এনেকৈ মানে গা ধোৱা বুলি কয় আৰু। ইহঁতৰ মানে সেইটো কিবা নিয়ম আৰু। তাকে আমাৰ ৰুমৰ সন্মুখতে যিহেতু মোকো মাতিছিল চাবলৈ, মই চালোঁ আহি। এয়া ল'ৰা ছোৱালীবিলাকৰ মানে যুদ্ধ লাগি গৈছে। ই চকলেট আছে তলত, চকলেট বিস্কুট এইবিলাকক লৈ। সন্মুখত মানে দুঘৰ মাৰাঠী মানুহ আছে, দুঘৰত তাতে মই গৈছিলোঁ বাৰু।